Hi guys, this is Abhijit and welcome back to my YouTube channel. I আহিছিলোঁ উমানন্দ ঘাটলৈ উমানন্দ মন্দিৰ যাবৰ কাৰণে কিন্তু আহি দেখিলোঁ যে ঘাটটো টেম্পৰেৰী ক্লোজ কৰি থৈছে অৰ্থাৎ বৰ্তমানৰ কাৰণে বন্ধ কৰি থোৱা আছে সেয়েহে এতিয়া আমি গৈ আছোঁ লাচিত ঘাটত তাৰ পৰা যাম উমানন্দ মন্দিৰ আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক এইখন লতাশিল খেলপথাৰ হয় গৈ আছোঁ এয়া খোজকাঢ়ি গৈয়ে আছোঁ আৰু বাছ চাছ পোৱা নাই খোজকাঢ়িয়ে যাওঁ অলপ ওচৰতে আপোনালোকে যদি উমানন্দ মন্দিৰ গৈছে তলত কমেণ্ট কৰি জনাব উমানন্দ মন্দিৰ তথা উমানন্দ দ্বীপটো আমাৰ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ হয় আৰু আপোনালোকে যদি যোৱা নাই মোৰ লগত ভিডিঅ'টো চাই যাওক এইটো গুৱাহাটীৰ ৰ'পৱে হয় আজিলৈকে উঠা নাই এদিন আহিব লাগিব ইয়াত উঠিবৰ কাৰণে ফাইনেলি লাচিত ঘাট পালোহি চাওঁ ফেৰী পাওঁ নে নাপাওঁ যাবলৈ কাৰণ বহুত লেট হৈ গ'লো 2:30 হ'ল ত' এতিয়া চাওঁ ক'ত আছে ৰোহন আৰু আছে ৰিদিশা মানে আমাৰ ত্ৰিজ্জা একদম ডাঙৰ ফেন ছাৰ আপোনাৰ তোমালোকে কেনেকুৱা এক্সাইটেড নে উমানন্দ মন্দিৰ যাবলৈ আগতে গৈছা নে নাই যোৱা মোৰো ফাৰ্ষ্ট টাইম বহুত দিনৰ পৰা যাম বুলি আমি ভাবি আছিলোঁ প্লেনিং বনাই আছিলোঁ কিন্তু আজি ফাইনেলি প্লেনিংটো ছাকচেছ হৈছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক এইখন ফেৰীৰ টাইম শ্বেডিউল হয় কিমানটা বজাত ফেৰী অহা যোৱা কৰে ইয়াতে চব লিখা আছে বহুত বেছি মানুহ আছে দেওবাৰ কাৰণে চাগে ইমান বেছি মানুহ আৰু বেছিভাগ মানুহ প্ৰায় অসমৰ বাহিৰৰে হয় টিকেট কাটি ল'লোঁ এটা টিকেটত 20 টকা কৰি আপ ডাউন ফাইনেলি বহুত ঠেলা হেঁচা কষ্ট কৰি জাহাজত উঠিলোঁ কেনেকুৱা লাগিলে তোমালোকৰ ঠেলা হেঁচাটো বৰ ভাল লাগিছে বহুত ভিৰ তাকে চানডে কাৰণে বেছি ভিৰ হৈছে চাগে সেয়া চাওক ভিউ কিমান মজা এতিয়া সময় হৈছে 3:20 আৰু আমাৰ ফেৰী যাবলৈ আৰম্ভ কৰিছে আৰু সৌটোৱে হৈছে উমানন্দ দ্বীপ য'লৈ আমি গৈ আছোঁ ফেৰী পৰা নামিলোঁ আৰু উমানন্দ মন্দিৰ পালোহি এতিয়া আমি ওপৰলৈ উঠি যাম সেৱা কৰিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক
কৰিবলৈ ধূপখিনি ল'লোঁ, ধূপ চাকি। পূজা কৰি ওলালোঁ, পূজা কৰি বহুত বেছি ভাল লাগিল, মনটো বহুত পবিত্ৰ লাগিল। উমানন্দ মন্দিৰভাগ হৈছে শিৱ ভগৱানৰ মন্দিৰ। মই একচুৱেলি এইকেইদিন সপোনত অলপ সাপ দেখি আছিলোঁ, সেইটো কাৰণে মন্দিৰত আহিম বুলি ভাবি আছিলোঁ, সেয়েহে মন্দিৰত আহিলোঁ, পূজা কৰিলোঁ। উমানন্দ মন্দিৰভাগ হৈছে শিৱ ভগৱানৰ মন্দিৰ। মন্দিৰভাগ বনাইছিল গদাধৰ সিংহৰ আদেশত বৰফুকন গড়গড়ে সন্দিকৈয়ে। আৰু ইয়াৰ ভিউটো বহুত বেছি ধুনীয়া হয়। আপোনালোকে যদি অহা নাই আহিব, আৰু যদি আহিছে তলতে এবাৰ কমেণ্ট কৰি জনাব। উমানন্দ মন্দিৰৰ বহুতো ৰহস্য আছে, বহুতো হিষ্ট্ৰী আছে। মইতো ইমান বিশেষ একো নাজানো, আপোনালোকে চাগে জানেই। যদি অহা নাই আপোনালোকে আহিব, বহুত বেছি ধুনীয়া পৰিৱেশটো। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী আৰু আমাৰ চাৰিকাষৰ ভিউটো বহুত ধুনীয়া আহে। সন্ধিয়া বিশেষকৈ বেছি ভাল লাগে। এইফালে চাওক, এইফালে ছানছেট হৈ আছে, বেলি অস্ত্ৰ গৈ আছে। আৰু এতিয়া 4:20 বজাত ফেৰী লাষ্ট ফেৰী আছে, ফেৰীখন যাবগৈ, আমি যাওঁ। ত' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব।